আহিবৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 23 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব নিৰ্বাচনৰ দিন শিলাপথাৰত যোৱাকালি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে अब आप चुनाव का इंतजार करते होंगे इस बार भी मैं संभावना देखता हूं कि मार्च के प्रथम सप्ताह में कभी भी चुनाव की घोषणा हो जाएगी केতিয়া পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব তাক লৈ এতিয়া সকলো ৰাজনৈতিক দলেই অধীৰ আগ্ৰহেৰে বাট চাই আছে ইয়াৰ মাজতে যোৱাকালি অসমৰ ধেমাজিত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে যে নিৰ্বাচন আয়োগে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু এবাৰ নিৰ্বাচনৰ দিন ঘোষণা হ'লে নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'ব আৰু কাৰ্যত গোটেই প্ৰশাসন নিৰ্বাচন আয়োগৰ নিয়ন্ত্ৰণলৈ যাব বুলি উল্লেখ কৰিছে যাৰ ফলত কোনো চৰকাৰী প্ৰকল্প উদ্বোধন কৰিব নোৱাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি অসমৰ ধেমাজিত কৈছিল যে বিগত বৰ্ষত নিৰ্বাচন আয়োগে 4 মাৰ্চত ভোট গ্ৰহণৰ দিন ঘোষণা কৰিছিল আৰু সেইবাবে এইবাৰ একে সময়তে এই দিন ঘোষণা হ'ব পাৰে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ নিৰ্বাচন আয়োগৰ ঘোষণাৰ পূৰ্বেই যিমান সম্ভৱ অসম পশ্চিম বংগ কেৰালা তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব অসম চুক্তিৰ 6 নং দফা বাতিল কৰাৰ বাবে এইবাৰ দাবী উত্থাপন কৰিছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে নিৰাপত্তা আৰু সুৰক্ষা দিবলৈ কংগ্ৰেছ এক বদ্ধপৰিকৰ আৰু যোৱাকালি খুজাইত সদৌ অসমবাসী সংখ্যালঘু অভিৱৰ্তনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা উপস্থিত হৈ এই মন্তব্য কৰে তেওঁ লগতে কয় অসমত হিন্দু বাঙালীসকলক ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ বাবে যি বাসিক সংখ্যালঘু পৰিষদ আছে সেই সমিতিৰ জৰিয়তে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা মৰ্মে আৰু যোৱাকালিৰ পৰাই এই অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে আৰু য'ত হিন্দু বাঙালীসকলৰ বিভিন্ন সমস্যাক লৈ লোৱা প্ৰস্তাৱসমূহ কংগ্ৰেছ চৰকাৰ আহিলে আলোচনা মৰ্মে সমাধান কৰাৰ লগতে অসমৰ হিন্দু বাঙালীসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা হ'ব বুলি জনাইছে ৰিপুন বৰাই বৰ্তমান বিজেপিৰ চৰকাৰৰ দিনত হিন্দু বাঙালীসকলে ৰাজনৈতিকভাৱে সুৰক্ষিত নহয় বুলি প্ৰশ্ন কৰিছে আৰু মন্তব্য কৰাৰ লগতে হিন্দু বাঙালীসকলক বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ ব্যৱহাৰ কৰি আছে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে আৰু বৰাই লগতে কয় কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কা বাতিল সন্দৰ্ভত দাবী সন্নিৱিষ্ট কৰা হ'ব কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি ৰাহুল গান্ধীয়ে অসমৰ বিভিন্ন সভাত অসমত কংগ্ৰেছ চৰকাৰ আহিলে অসমত কোনো পৰ্যায় কা প্ৰযোজ্য হ'বলৈ দিয়া অনুমোদন নহ'ব বুলি এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আৰু এই অসম প্ৰদেশ কংগ্ৰেছৰ ইয়া পালন কৰিব বুলি উল্লেখ কৰিছে লগতে ৰিপুন বৰাই কৈছে কংগ্ৰেছ দলে সংসদত যিদৰে কাৰ বিৰোধিতা অক্ষুণ্ণ ৰাখিছে সেই দ্বাৰা অসমতো কাৰ বিৰোধী আন্দোলনেৰে সমান্তৰালভাৱে অব্যাহত ৰাখিছে অৱসুত দুই কুইব বিষয়ৰ সন্দৰ্ভত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়া দুগৰাকীক বিনাশতে মুক্তি কৰি দিয়াৰ বাবে আলফা স্বাধীনলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক সুৰক্ষিতভাৱে মুক্ত কৰাৰ বাবে চৰকাৰক পদক্ষেপ ল'বৰ বাবে আহ্বান জনায় আৰু দুদিনীয়া এই অভিৱৰ্তন মুকলি সভাত উপস্থিত থকা কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক মুকুল বাজপায়ে কয় যে যোৱা 60 বছৰত কংগ্ৰেছ দলে ভাৰতৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত ঐক্য সম্প্ৰীতি বজাই ৰাখিছিল কিন্তু যোৱা 7 বছৰত মোদী চৰকাৰে ভাৰতীয়সকলৰ মাজত বিভাজনৰ বীজ বিয়পাই দি আৰু সম্প্ৰীতিৰ বাতাবৰণ ধ্বংস কৰি পেলাইছে আৰু বিভাজনৰ ৰাজনীতি কৰি বিজেপি চৰকাৰে অসমত ক্ষমতা দখল কৰিব বিচাৰিছে যদিও অসমৰ সচেতন ৰাইজে বিজেপিৰ এই অভিসন্ধি নাকচ কৰি পুনৰ অসমৰ সকলো সম্প্ৰদায়ৰ মাজত শান্তি সমৃদ্ধি অক্ষুণ্ণ ৰাখিবলৈ কংগ্ৰেছ দলক নিৰ্বাচিত কৰিব আৰু কোনো সমস্যা সমাধানৰ ৰাস্তা নহয় বৰঞ্চ কাৰ জৰিয়তে মোদী চৰকাৰে অসমত এক নতুন সমস্যা সৃষ্টি কৰি সামাজিক সমস্যা জীয়াই ৰাখি গাদী দখলৰ এক অপপ্ৰচাৰ কৰি আছে বুলি মন্তব্য কৰিছে তীব্ৰ সমালোচনা কৰিছে ৰিপুন বৰাই
অসমৰ বৰ্তমান সময়ৰ এটা মূল সমস্যা হৈছে কা সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কা কাৰ্যকৰী কৰিব বুলি বিভিন্ন সভা সমিতি দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বাজপায়ে কয় যে গৃহমন্ত্ৰীয়ে এনে মন্তব্য কৰি মানুহক আন্ধাৰত হিল মাৰি কাক এটা অস্ত্ৰ হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে কাৰণ তেওঁলোকৰ গাদী লাগে কা ভাৰতৰ সংবিধান সন্মত নহয় ভাৰতৰ সংবিধান পৰিপন্থী যিকোনো কামৰ কংগ্ৰেছে বিৰোধিতা কৰিব আৰু যিসকল ভাৰতীয় নাগৰিকে সংবিধানক সন্মান কৰে তেওঁলোকে কেতিয়াও এনে সংবিধান পৰিপন্থী কাম মানি নলয় কেতিয়াও সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে কংগ্ৰেছ শাসনৰ অলপ সময়ত তিনিটা কেলেংকাৰী আছিল লুইস বাৰ্জাৰ কেলেংকাৰী ডিমা হাছাও কেলেংকাৰী আৰু হাৰ্ডাৰ কেলেংকাৰী এই কেলেংকাৰীসমূহ সংঘটিত কৰিছিল বৰ্তমানৰ বিজেপি শাসনৰ মন্ত্ৰী হৈ থকা ব্যক্তিয়ে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই এই কথা কৈছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছ দলৰ জন্ম হৈছিল হিন্দু বঙালীৰ হাত ধৰি কংগ্ৰেছৰ প্ৰতিষ্ঠা লগ্নৰ সভাপতি আছিল হিন্দু বাঙালী আৰু বিজেপি কেতিয়াও হিন্দু বাঙালীসকলক যে ৰাজনৈতিক অধিকাৰ দিব নোখোজে তাৰ প্ৰমাণ হিচাপে ব্ৰহ্মপুত্ৰ বেলিত এজনো হিন্দু বাঙালীক মন্ত্ৰী পদত অধিষ্ঠিত কৰা নহল কংগ্ৰেছৰ সময়ত ব্ৰহ্মপুত্ৰ বেলিত 4জন বাঙালী মন্ত্ৰী দিয়া হৈছিল গতিকে হিন্দু বাঙালীসকলক নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অজাগ হ'বলৈ আহ্বান জনাইছে আৰু হুজাই জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন মন্ত্ৰী ডক্টৰ অধীৰেন্দ্ৰ দেৱৰ সভাপতিত্বত অনুষ্ঠিত এই যোৱাকালি অভিৱৰ্তনত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হিন্দু বাঙালীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী বহু প্ৰস্তাৱ লোৱা হয় যি প্ৰস্তাৱসমূহ সমৰ্থন কৰি বিধায়ক কমলাক্ষ দে পুৰকাস্তে কংগ্ৰেছৰ সৰ্বভাৰতীয় মহিলা সমিতিৰ সভানেত্ৰী সুস্মিতা দেৱে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ আহিলে হিন্দু বাঙালীসকলৰ বাবে লোৱা প্ৰস্তাৱসমূহ ৰূপায়িত কৰাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে অসমত 2014 চনৰ ভোটাৰ তালিকা ভিত্তিত এনআৰসি প্ৰস্তুত কৰা আৰু জনসংখ্যা অনুসাৰে অসম চৰকাৰে চাকৰিৰ ক্ষেত্ৰত হিন্দু বাঙালীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু অসমত প্ৰায় 1 কোটি জনসংখ্যা থকা বাংলাভাষীসকলক সন্মান জনাই বাংলা ভাষাক দ্বিতীয় ৰাজ্য ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা অসমৰ বাংলা মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানসমূহ উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু অসমৰ প্ৰশাসনিক পদ আৰু উচ্চ শিক্ষাৰ চৰকাৰী শিক্ষা প্ৰতিষ্ঠান বাঙালীৰ বাবে আসন সংৰক্ষণ কৰা আৰু বাঙালীভাষী সংখ্যালঘু উন্নয়ন পৰিষদ পুনৰ্জীৱিত কৰি আন স্বশাসিত পৰিষদৰ দৰে সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচনৰ মাধ্যমেৰে পৰিষদ গঠনৰ আইনী ব্যৱস্থা গ্ৰহণৰ লগতে বিচাৰপতি বিপ্লৱ শৰ্মাৰ নেতৃত্বত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে দিয়া সুপাৰিশ খাৰিজ কৰাৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় AICCক দাখিল কৰিছে AIUDFে 37টা সমষ্টিৰ তালিকা ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বক এক প্ৰকাৰৰ অন্ধকাৰত ৰাখি নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে AIUDFৰ আসনক লৈ এবাৰ দৰদাম অব্যাহত ৰাখিছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে যোৱাকালি নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি মহাজোঁটক গতিশীল কৰাৰ লগতে আগন্তুক দিনত অসমত বিজেপিক প্ৰতিহত কৰাৰ বাবে এখন বৈঠকত মিলিত হয় AIUDFৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকত আজমলে বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত মহাজোঁটৰ সকলোৱে এৰা ধৰাৰ মানসিকতাৰে আগবাঢ়িব লাগিব বুলি প্ৰকাশ কৰাৰ লগতে AIUDF দল ত্যাগৰ মানসিকতাৰে মহাজোঁটৰ অংশীদাৰ হৈছে বুলি প্ৰকাশ কৰিছে আৰু মহাজোঁটৰ অংশীদাৰ দলসমূহৰ সৈতে আসন বুজাবুজিৰ বিষয়টো অতি সোনকালে নিষ্পত্তি কৰিবলৈ আজমলে কংগ্ৰেছৰ নেতৃত্বক আহ্বান জনাইছে আৰু এক সূত্ৰৰ পৰা জানিবলৈ দিয়া মতে AIUDFৰ তৰফৰ পৰা ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিক 37টা সমষ্টিৰ তালিকা দাখিল কৰিছে AIUDFে আৰু এই 37টা সমষ্টিৰ পৰা AIUDFে 14টা সমষ্টি এৰি দিয়া 23টা সমষ্টিতে সন্তুষ্ট থকাৰ নীতি গ্ৰহণ কৰিছে প্ৰাৰম্ভিক পৰ্যায়তে AIUDFে এৰিবলৈ সন্মত হোৱা এই সমষ্টিকেইটা হৈছে কৰিমগঞ্জ দক্ষিণ চালমাৰা বিলাসীপাৰা পূব আৰু অভয়পুৰী দক্ষিণ গোৱালপাৰা পূব আৰু লগতে গোৱালপাৰা পশ্চিম অভয়পুৰ আৰু লগতে বৰপেটা চেঙা বকো মাজবাট এই সমষ্টিসমূহ তেওঁলোকে এৰি দিয়াৰ কথা উল্লেখ কৰিছে আৰু অৱশ্যে ইয়াৰ চূড়ান্ত হ'ব অনাগত দিনত AIUDF হ'বলগীয়া আসন বুজাবুজিৰ আনুষ্ঠানিক বৈঠকখনত আৰু AICCক আজমলে দাখিল কৰা প্ৰস্তাৱ অনুসৰি যদি আসন বুজাবুজি হয় তেনেহলে বৰ্তমান তেওঁলোকৰ দখলত থকা কৰিমগঞ্জ দক্ষিণ আৰু অভয়পুৰী দক্ষিণ অভয়পুৰ আৰু নাওবৈচা সমষ্টি 4টা স্বাভাৱিকতে কংগ্ৰেছে লাভ কৰিব
যোৱাকালি ঘোষণা কৰা হ'ল এটা ডাঙৰ খবৰ পিতৃ মাতৃৰ পিছত আজীৱন পেঞ্চন লাভ কৰিব যুৱতীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এই কথা ঘোষণা কৰে আৰু নিৰ্বাচনৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ কোনো দুখীয়া লোকে পৰিশোধ কৰিব নালাগে মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু ঋণ বিচাৰি আহিলে গ্ৰেপ্তাৰ হ'ব মেনেজাৰ আৰু কৰ্মচাৰী বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু বহুতে এই কথাৰ পাছতে মন্তব্য কৰিছে ইয়াৰ নিৰ্বাচন কেন্দ্ৰিক ভাষণ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই পিতৃ মাতৃৰ বিয়োগৰ পাছতে আজীৱন যুৱতীয়ে এই সুবিধা লাভ কৰিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে সকলো যুৱ আৰু এই কথা উল্লেখ কৰিছে যে সকলো যুৱতীয়ে নাপায় বিয়া নোখোৱা যুৱতীহে পাই থাকিব আজীৱন পেঞ্চন বুলি ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু ৰাজ্য চৰকাৰে দিব আজীৱন পেঞ্চন ইতিমধ্যে চৰকাৰে হাতত লৈছে এখন নতুন আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এনে ধৰণৰ কথা কোনেও চিন্তা কৰা নাছিল আগতে পিতৃ মাতৃৰ মৃত্যুৰ পিছত ঘৰত থাকি যোৱা অবিবাহিত ছোৱালীজনীয়ে পেঞ্চন পোৱা নাছিল কিন্তু এতিয়া সিদ্ধান্ত লোৱা হৈছে যে দেউতাকৰ মৃত্যুৰ পিছত মাকে পেঞ্চন পাব আৰু মাকৰ মৃত্যুৰ পিছত ঘৰত থকা অবিবাহিত ছোৱালীজনীয়ে আজীৱন পেঞ্চন লাভ কৰিব কিন্তু কোন সকলে পাব ইয়াক লৈ বৰ্তমান এটা চিন্তাও আৰম্ভ হৈছে চৰকাৰে এনেবোৰ বহু আঁচনি কথা ঘোষণা কৰে কিন্তু সেই আঁচনিসমূহ গাঁৱত থকা সেই ভিতৰুৱা অঞ্চলত থকা সেই দুখীয়া ৰাইজৰ আৰু দুখীয়াৰ মানুহৰ সেই পকেটত নাযায় ইয়াক লৈ বৰ্তমান সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াৰ উপৰিও 15 কোটিলৈকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব পাৰে চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে সেইদৰে এতিয়াৰ পৰা ঋণ লোৱা কোনো মহিলা অপমানিত হ'ব নালাগে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু কাৰণ কোনো দৰিদ্ৰ মহিলাই উভতাব নালাগে এতিয়াৰ পৰা ঋণ আৰু আনহাতে এই কথা উল্লেখ কৰিছে ঋণ বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰে আৰু হাৰাশাস্তি কৰিলে গ্ৰেপ্তাৰ হ'ব বেংকৰ মেনেজাৰ পৰ্যন্ত আৰু ৰাজ্যপালে অনুমোদন জনাইছে যে এই কথা আইনত পৰিণত হ'ব আৰু এই বিধেয়ক আইনত পৰিণত হ'লেই যিসকলে বেংকৰ কৰ্মচাৰীয়ে হাৰাশাস্তি কৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগত ব্যস্ত হৈছে এতিয়া মন্ত্ৰী আৰু আমোলা সিফালে ৰাজপথত জ্বলিছে মোদীৰ পুতলিকা কলা দিৱস হিচাপে উদযাপন কৰিছে আৰু তেওঁলোকে কলা দিৱস হিচাপে ঘোষণা কৰিছে ধেমাজি শিলাপথত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছতে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু তেজপুৰত প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ আছুৰ আৰু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনটোতে তেজপুৰত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ আৰু প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰিছে তেজপুৰত প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আৰু অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণক ধৰি বৃহৎ নদীবান্ধ বান্ধ গৰাখহনীয়া আৰু আদি জ্বলন্ত সমস্যা সমাধানত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এহে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জিলা ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনটো কলা দিৱস হিচাপে অভিহিত কৰি পুতলিকা দাহ কৰিছে